Hello everyone, welcome to my YouTube channel. আৰু আজি ভাবিলো আপোনালোকৰ লগত বিয়া ঘৰৰ পৰিৱেশটোনো কেনেকুৱা হৈ আছে তাকে অলপ শেয়াৰ কৰো। নপুৰুষৰ শ্ৰাদ্ধ এইমাত্ৰ কমপ্লিট হৈছে, ব্ৰাহ্মণৰ কামখিনি হ'ল, তাৰ পিছতে নাম হ'ল, নাম সামৰাৰ পিছত এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। ৰাতিপুৱাৰ পৰা যথেষ্ট বিজি আছিলো বাবে শ্ৰাদ্ধৰ কামখিনি দেখুৱা নহ'ল বাৰু। আৰু এতিয়া প্ৰথমতে মই দেখাম দৰাইনো কি কৰি আছে, তাৰ পিছত বাকিবিলাকো দেখাই যাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া আমাৰ দৰাই কৰি আছে ফেচিয়েল আৰু ফেচিয়েল কৰি দিছে এয়া দৰাৰ বাইক। অকল দৰাই নহয়, মোৰো বাৰু বা হয়। মুনুবা হাই কৈ দিয়ক। এইফালে বহি আছে আমাৰ কুকি আৰু এইফালে পূজা। এই দুজনী হৈছে অডিয়েন্স। ধৰা দৰা, তোমাৰ কিবা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবা নেকি? বৰ্তমান আমাৰ দৰা আছে ৰিলেক্স মুডত। ৰাতিপুৱা নপুৰুষৰ শ্ৰাদ্ধ কৰি তেখেত বহুত ভাগৰি আছে। হয়নে? মই হ'লো বাৰু ৰিলেক্স। বিজি মানুহ। এতিয়া সময় 7টা বাজি গ'ল আৰু আজি আমাৰ ঘৰলৈ আহিছে হুঁচৰি। দিনতে খবৰ দিছিলে তেওঁলোকে আহিব বুলি, এই জাষ্ট আহি সোমাইছেহি। আপোনালোকে চাগে ঢোলৰ চাউণ্ডটো শুনি পাইছে। ব'লক আপোনালোককো অকণমান দেখাওঁ। সৰু ল'ৰা ছোৱালীৰ হুঁচৰি, বৰ বিশেষ ডাঙৰ ল'ৰা ছোৱালীও নহয়, তেওঁলোক স্কুলত পঢ়ি থকা বয়সৰ ল'ৰা ছোৱালী বুলি মই শুনিছোঁ। এতিয়ালৈকে দেখাগে নাই বাৰু, তো ময়ো চাওঁগৈ, আপোনালোককো দেখাম অকণমান। ভাল ভাল বোলে গৃহস্থয়ে ভাল, ভাল বোলে পশ্চিমে গড়, উত্তৰে চৰু বোলে দক্ষিণে গৰু, আগে পিছে দুটি ভৰালে ককা দেউতা তোমালোকৰ আমি নাতি লৰা ঢোলেটি কান্ধত ওলাইছো বিহুলৈ চুলি চিঙি আশীৰ্বাদ কৰা মোৰ দেউতা, চুলি চিঙি আশীৰ্বাদ কৰা ককা দেউতা। ওলাইছো বিহুলৈ চুলি চিঙি আশীৰ্বাদ কৰা মোৰ দেউতা, চুলি চিঙি আশীৰ্বাদ কৰা।
জয় হৰি বোল জয় ৰাম বোল ভাল বোলে লাও দিলে হেতালি জিকা দিলে যে বছৰৰ বিহুটি পূৰ্ব এতিয়া নিয়ম নহ'লে পূৰ্ব নিয়ম যিটো বাচ্চা লৈছে বোলে কিনো ক'ব বহাগৰ বিহু বুলি ল'ৰাহঁতে আহি আপোনালোকৰ চোতালতে আহি ইয়াতে গৃহস্থ কিনো দিনো হেৰা ধৰিব এটি গোৱাপানৰ গুটিপা অৰিহণা দি ইয়াতে আৰ্টনা ধৰি কৰিছে ইয়াতে দিওঁতে ধৰণে অনেকখিনি অপৰাধ হ'ব পাৰে সহজ সৰল মৰ্ষণ কৰি এইদৰে গুৰুসকলক যদি বুজি থাকিবলৈ শক্তিটো ভক্তিবাৰ্তা কৰিব লাগে জানো আৰু ভালে আছে বহুত ব্যস্ততাৰ মাজেৰে ভিডিঅ'খিনি বনাইছোঁ সেইবাবে অকণমানহে দেখাব পাৰিছোঁ হুঁচৰিটো সম্পূৰ্ণ ভিডিঅ'টো কৰিছিলোঁ সেইটো মই এটা বেলেগকৈ ভিডিঅ' দিম আৰু যদি আপোনালোকে হুঁচৰিটো সম্পূৰ্ণকৈ চাব বিচাৰে তেনেহ'লে ইয়াতে মই ক'ৰবাত এটা ভিডিঅ' লিংকটো দি দিম তাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব পাৰিব আজি বছ অকণমানে দেখালোঁ ভিডিঅ'টোত বেছি দীঘল নকৰোঁ কাইলৈ কি হয় সেয়াও বেলেগ এটা ভিডিঅ' বনাম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব বাটনটো ইয়াতে দি আছে আজিলৈ বাই বাই